নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ ইয়াতে মানে ভগৱত পাঠ পঢ়ে, মানে প্ৰতি বছৰে পঢ়ে জেঠৰ 8 তাৰিখে। আৰু আজি জেঠৰ 8 তাৰিখ আমি যাব ওলাইছোঁ গোটেই মহাই মানে বগা বগা কাপোৰ পিন্ধি আৰু ভাল শুৱনি লাগে। আজিৰ দিনটোৰ দৰে শুৱনি দিনটো নাই, মানে বহুত শুৱনি লাগে আজিৰ দিনটো। এতিয়া মন্দিৰলৈকে যাওঁ, দেখাই আছোঁ আপোনালোকক। আৰু মোৰ লগত আছে মিলন, এইটো চাব পাৰে। ইও মানে সাজি কাচি ওলাই আহিছে চবেই মন্দিৰত, মানে বহুত ভাল লাগে আৰু যাই কিনে। আজি বাটে বাটে ঘূৰে তো ধুনীয়াকৈ যাই আছোঁ। এতিয়া মন্দিৰলৈকে যাই কিনে দেখাই আছোঁ। আৰু বৰ্তমান আহি পালোঁ আমি মন্দিৰটো, এয়া চাব পাৰে। এয়া আগৰ মন্দিৰটো মানে ভাঙি দিছে, কাৰণ তাত মানে অলপ নতুন ডিজাইন কৰিব, চাট দিব, সেইকাৰণে অলপ ভাঙি দিছে। এই পুৰণি মন্দিৰটো অলপ আছে, চাব পাৰে। আৰু মোৰ লগত আছে মিলন দাস, কিবা এটা কৈ দিয়া। চাই থাকক আপোনালোকে। আৰু এয়া মন্দিৰত ধুনীয়াকৈ পুথি পাঠ পঢ়ি আছে, ধুনীয়াকৈ পঢ়ি আছে। এয়া আমাৰ গোহাঁই যাব ওলাইছে, আৰু আপোনালোকে চাই থাকক কলৈকে যাওঁ। চাই থাককচোন কলৈকে যাওঁ। গাইজ বৰ্তমান আমি যাই আছোঁ বাহুতে পৰে। কিমান ধুনীয়াকৈ আহিছে মানুহ, চাওক গাইজ কিমান ধুনীয়া লাগে, বহুত ভাল লাগে আহি কিনে চাব পাৰে। আমি বৰ্তমান আহি আধা পালোঁ, আৰু আধা যাব আছে বাহুতে যাম। কৈ দিয়া কেইটা কৈ দিয়ে কেন লাগি আহি যাই আছোঁ বৰ্তমান আমি এই যাম। আৰু বৰ্তমান মানে আমি বিল্ডিঙৰ পৰা আহিছোঁ, যিহেতু ঘূৰি আহিছোঁ না, খোজকাঢ়ি অহাৰ কাৰণে অলপ ইয়াতে অলপ জিৰাম আৰু সেইকাৰণে ওপৰৰ পৰা ভিউটো দেখাই দি আছোঁ আপোনালোকক। বিল্ডিং না, বিল্ডিঙৰ পৰা ভিউটো আপোনালোকক দেখাই দি আছোঁ। আৰু কেইটামান চলি আছে ইয়াতে চাবলৈ, এইবিলাক আমি ওলাই বাহুদেৱ মন্দিৰৰ পৰা এয়া চাব পাৰে। গুহা আহিছে, ঘৰলৈ যাই কিনে দেখা আছোঁ শংকৰ বিনে নভজুৱান নিজ গুৰু থাকন্তে আনক ভজয় সংগনি দিবাতে নে
আৰু এনেদৰে আহি আছিল সকলোৱে হাঁহি ধেমালি আনন্দৰ মাজেৰে। মানে ধুনীয়া লাগিছিল, যিমানখিনি ভাল লাগিছিল সিমানখিনি হয়তো টকা পইচাটো কিনিব নোৱাৰি। এতিয়া মই সেয়াটো কৰি লওঁ বাইদেউ আছে তোমাৰ লগত, আৰু মই সেয়াটো কৰি লৈ সেয়াটো কৰি লৈ লগ পাই আছোঁ আপোনালোকক সেয়া। আৰু শেষত এনেদৰে মন্দিৰৰ চাৰিওকাষে ভগৱত গীতাখন মানে 3 পাক ঘূৰা হয়। মই এপাক দেখাই দিছোঁ, মই বেছি দেখুওৱা নাই, কাৰণ বেছি দেখালে ভিডিঅ'টো মানে বহুত দীঘলীয়া হৈ যাব। গাইজ আমি বৰ্তমান ঘৰ আহি পালোঁ, আৰু মোৰ গাৰ অৱস্থা মুহূৰ্তত চাব পাৰে, মানে বহুত ভাল লাগিল আজিৰ দিনটোত। আৰু আপোনালোকৰ চাগে ভালে লাগিল ভিডিঅ'টো চাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বেছি দেখাব নোৱাৰিলোঁ আৰু তথাপিতো যি পাৰোঁ সেই দেখালোঁ। আৰু